এগৰাকী মহিলাই মেকআপৰ যোগেদি শতাধিক মহিলাক কৰ্মসংস্থাপনৰ বাট মোকলাই দিবলৈ সক্ষম হৈছে। নমস্কাৰ ৰাইজ, এয়া তেজপুৰ স্থিত মাফিজা মেকআপ একাডেমি আৰু এয়া মাফিজা বা। মাফিজা মেকআপ একাডেমিখন অকল তেজপুৰৰে নহয়, সমগ্ৰ অসমৰ লেখত ল'বলগীয়া মেকআপ একাডেমিসমূহৰ ভিতৰত অন্যতম। কাৰণ মাফিজা মেকআপ একাডেমিত বিভিন্ন এডভান্স পদ্ধতিৰে ব্ৰাইডেল মেকআপ, পাৰ্টি মেকআপৰ লগতে হেয়াৰ ষ্টাইল, ড্ৰেছিং চেন্স আৰু মেকআপ কৰাৰ পিছত কেনেধৰণে ফটো উঠিব লাগে এই সকলোখিনি পদ্ধতি শিকোৱা হয়। আৰু এই সকলোখিনি কথা বহুদিনৰ পৰা শুনি থকাৰ বাবেই আজি মই উপস্থিত হৈছিলোঁগৈ মাফিজা মেকআপ একাডেমিলৈ। আৰু ভিতৰত সোমাই মই দেখি আচৰিত হৈ গ'লোঁ, কাৰণ ইমানবোৰ মহিলাই একেলগে মেকআপ কৰি আছিলে। মাফিজা মেকআপ একাডেমিয়ে যোৱা 3টা বছৰ ধৰি অকল তেজপুৰৰেই নহয়, সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলক মেকআপৰ প্ৰশিক্ষণ দি আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰি আহিছে। এই একাডেমিখনে আৰম্ভণিৰ পৰাই বিভিন্ন নতুন প্ৰডাক্ট, যেনেধৰণে ব্ৰাজিলিয়ান প্ৰডাক্ট হওক বা ইণ্ডিয়ান প্ৰডাক্টেই হওক, এই সকলোখিনি এডভান্স টেকন'লজি ব্যৱহাৰ কৰি পেলাই মহিলাসকলক শিকাই আহিছে। মাফিজা মেকআপ একাডেমিত আপোনালোকে মেকআপৰ প্ৰশিক্ষণ লওঁ বুলি ভাবিলে 10 দিনীয়া 15 দিনীয়াৰ পৰা আদি কৰি দুমহীয়া প্ৰশিক্ষণৰ কোৰ্চ পাব। আৰু এই দুমহীয়া প্ৰশিক্ষণ কোৰ্চত আপোনালোকে বেচিকৰ পৰা আদি কৰি একদম এডভান্স পদ্ধতিলৈকে শিকিব পাৰিব। আৰু এই একাডেমিত আপোনালোকে প্ৰশিক্ষণ ল'বৰ বাবে তলত থকা যোগাযোগ নাম্বাৰটোত ফোন কৰিলে সকলোখিনি ডিটেইলছ গম পাই যাব। খন্তেকৰ বাবে এই একাডেমিখনত উপস্থিত হৈছিলোঁ যদিও তেওঁলোকৰ মৰম ভালপোৱা আৰু আতিথ্যই বাৰুকৈ আপ্লুত কৰিলে। আৰু শেষত মাফিজা মেকআপ একাডেমিক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে মহিলা সবলীকৰণৰ বাবে যি ধৰণৰ পদক্ষেপ লৈছে সেই পদক্ষেপখিনি বাৰুকৈ প্ৰশংসনীয়। আৰু মই ওলাই যোৱাৰ আগমুহূৰ্ততে জনপ্ৰিয় ইউটিউবাৰ সোণপাহীক লগ পালোঁ আৰু সোণপাহীৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিলোঁ এই একাডেমিৰ বিষয়ে। সোণপাহী মেডাম, আপোনাৰ ফিলিংছটো কওক। আপুনি আজি এইটো কি ড্ৰেছ পিন্ধিছে? মানে তামাম লাগিছে দেখোন। ইণ্ডিয়ান ব্ৰাইডৰ ৰিসেপশন লুক এটা দিছে, সমীৰে দিছে, মোৰ পিছতে আছে। আচ্ছা, তো এয়া সমীৰ ওৱান এণ্ড অনলি মানে জেন্টছ মেকআপ আৰ্টিষ্ট ইয়াৰে। আৰু এক্সপিৰিয়েঞ্চ বহুত ধুনীয়া। মাফিজাবাৰ একাডেমিত আগতেও শ্বুট কৰা হৈছে আৰু ইয়াতে মানে মেকআপ আৰ্টিষ্ট লগতে মডেল প্ৰত্যেকে ইটোৱে আনটোৰ লগত খুব ধুনীয়া এটা কমিউনিকেশ্যন, এনে অট'মেটিক বণ্ড এটা ক্ৰিয়েট হৈ যায়। কাৰণ মাফিজাবাৰ কাৰণে তেখেত খুব ফ্ৰেণ্ডলি হয়। অলপ পিছত ধুনীয়াকৈ নচুৱাব, চবকে নাচিব, নজনাকো নচুৱাব, জনাকো নচুৱাব। গতিকে তেনেকৈ এটা খুব ধুনীয়া ৰিলেশ্যন চবৰ মাজত হয়। আৰু মেকআপটো ইমান ইজি নহয়। মেকআপটো এতিয়া চবৰ ফেচত ধুনীয়াকৈ এটা লুক দেখিব পোৱা গৈছে, কিন্তু মেকআপ আৰ্টিষ্টৰ সাংঘাতিক কষ্টৰ মূৰতহে এই ফলটো পায়। গতিকে তেওঁলোকৰ কামটোক আমি সকলোৱে সন্মান কৰিব লাগে আৰু মানে আগুৱাই যোৱাত ছাপোৰ্ট কৰিব লাগে।